নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ৰেচিপি লৈ মই আজি আপোনালোকৰ মাজলৈ আজি লোকেল মুৰ্গী মাংস আৰু আলুৰ লগত এটা ৰেচিপি বনাই দেখাম আপোনালোকৰ মাজত। মই প্ৰথমে আদা আৰু নহৰু এটা পেষ্ট বনাই ল'ম, যিহেতু আদা আৰু নহৰু অবিহনে আমি মাছ মাংসৰ টেষ্ট আশা কৰিব নোৱাৰি। মই সেয়েহে প্ৰথমে নহৰু আৰু আদা এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত মই পিঁয়াজ কাটি ল'ম। মই পিঁয়াজো কাটি ল'লোঁ সৰু সৰুকৈ। ইয়াৰ পিছতে মই পাঁচফোৰণ লৈছোঁ। পৰাপক্ষত পাঁচফোৰণখিনি গৰম কৰি খুন্দিব আপোনালোকে, তেতিয়া সহজ হয়। মই খুন্দি লোৱা নাই, মই ইয়াতে পাঁচফোৰণ দি দিছোঁ। ইয়াৰ লগত মই ডালচেনি আৰু ইলাচি একেলগে মই মিক্স কৰি খুন্দি দিম, ধুনীয়াকৈ খুন্দি দিম। আপোনালোকে দেখিছে এয়া পাঁচফোৰণ আৰু ইলাচি মই খুন্দি দিছোঁ। এয়া গুড়িকৈ খুন্দিলে ভাল হয়। মই খুন্দি লৈছোঁ ধুনীয়াকৈ, মোৰ গুড়ি হৈ গৈছে প্ৰায়। তাৰপিছত মই মাংসখিনিত আৰু মছলা সানিবলগীয়া আছে। মছলাখিনি সানি ফ্ৰিজত ভৰাই থৈ দিম 15 মিনিটৰ কাৰণে। আমাৰ প্ৰায় আদা নহৰু পিঁয়াজৰ কাম হৈ গৈছে। এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, মিট মছলা অকণমান সানি 15 মিনিটৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। 15 মিনিটৰ পিছত পুনৰ মই ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ মাংসখিনি। মাংসখিনি মই উলিয়াই ল'লোঁ। যিহেতু মাংস বোলে জুইত বনালে টেষ্ট বেছি আহে, সেইকাৰণে মই জুইতে বনাবলৈ চেষ্টা কৰিলোঁ। আজি তেল দিলোঁ। তেল আমি খুব কম পৰিমাণে খাওঁ, সেইকাৰণে মই তেলটো কমকৈ দিছোঁ। আৰু যিহেতু আদা নহৰু পিঁয়াজ মই কাটি থৈছিলোঁ, তেলত দি দিলোঁ। মই পিঁয়াজখিনি ৰঙচুৱা পৰিব দিম, তাৰপিছতে মাংসখিনি দি দিম। প্ৰায় ৰঙচুৱা পৰি গৈছে, ৰঙচুৱা হৈ গৈছে আমাৰ পিঁয়াজ। ইয়াৰ পিছতে মই মাংসখিনি দি দিম। যিহেতু মই মাংসত মছলা, হালধি, নিমখ গোটেইখিনি মিক্স কৰি থৈছিলোঁ, সেইকাৰণে মই আকৌ তেলত দিয়া নাই। হালধি, মছলা, পিঁয়াজ মই তেলত দিয়া নাই। আৰু এতিয়া মাংসখিনি মই ধুনীয়াকৈ মিলাই থৈছোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ, দেখিছে নিশ্চয়। মই পুনৰ এইখিনি ধুনীয়াকৈ লৰাই 15 মিনিটৰ কাৰণে মই ঢাকন মাৰি দিম। 15 মিনিটৰ পিছত পুনৰ চাইছোঁ, খুব ধুনীয়া এটা কালাৰ আহিছে। কালাৰ দেখিছে আৰু জুইকুৰা খুব ধুনীয়াকৈ জ্বলিছে। মই পুনৰ লৰাই দিম। বন্ধুসকল, এইখিনিতে মই এটা কথা কওঁ যে মই এনেকুৱা ধৰণৰ ৰেচিপিৰ উপৰিও মই কম্পিটিটিভ এক্সামত আহিবলগীয়া কুৱেশ্যন আৰু এনচাৰৰ ওপৰত মই আলোচনা কৰোঁ। আপোনালোকে যদিহে কিবা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদিহে কোনোবা নতুন ভিউৱাৰ্ছ আহিছে, আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। মই ইয়াৰ পিছতে আলু কাটি থৈছিলোঁ, আলুখিনি দি দিম। দেখিছে আলুখিনি মই পানী তিয়াই থৈ দিছিলোঁ, হয়তো আলুৰ পৰা পানী ওলাব পাৰে। মই এতিয়া ধুনীয়াকৈ লৰাই দিম। দেখিছে আলুখিনি এতিয়া তেলৰ লগত মিলি গৈছে, আলুৰ কালাৰটো আহি গৈছে। মই লৰাই কৰি ধুনীয়াকৈ 15 মিনিটৰ কাৰণে পুনৰ মই ঢাকনখন মাৰি দিম। বহুতো ভিউ আছে মোৰ ভিডিঅ'বিলাক চাইছে যদিও ছাবস্ক্ৰাইব কৰি জনাই। আপোনালোকৰ প্লিজ অনুৰোধ জনাইছোঁ বিনম্ৰতা, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰি দিম, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আৰু উৎসাহী হৈ পৰোঁ। আপোনালোকে ছাপোৰ্ট কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম। আপোনালোকে আমাক ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'বিলাক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিব পাৰোঁ। আৰু মই জনাইছোঁ, মই কম্পিটিটিভ এক্সামত আহিবলগীয়া কুৱেশ্যন এনচাৰৰ ওপৰতো মই আলোচনা কৰোঁ। আপোনালোকে মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছ মোৰ চেনেলটোলৈ আহিছে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে এনেকুৱা আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। মই পুনৰ লৰাই 15 মিনিটৰ কাৰণে মই ঢাকনখন মাৰি দিছোঁ। এতিয়া 15 মিনিটৰ পিছত পুনৰ দেখিছে, এয়া মই কৈছিলোঁ আলুৰ পৰা পানী ওলাব পাৰে বুলি। এই আলুৰ পৰা পানী ওলাইছে অকণমান। দেখিছে খুব ধুনীয়া এটা তেলৰ লগত মিলি গৈছে, যিটো পানী ওলাইছে আলুৰ পৰা। দেখিছে খুব ধুনীয়া গ্ৰেভি টাইপ হৈ গৈছে। আলুবোৰ প্ৰায় সিজিছে। মই এটা চাম টেষ্ট কৰি। দেখিছে আৰু 15 মিনিটমান সিজালে খুব ভালদৰে সিজি যাব, আলু ভাগি যাব।
মই ইয়াতে অকণমান পানী দিম এতিয়া পানী দি দিছোঁ যাতে আলুখিনিও ভালকৈ সিজি যায় মাংসখিনি প্ৰায় সিজি গৈছে আৰু পুনৰ লৰাই দিছোঁ দেখিছে নিশ্চয় আপোনালোকে খুব ধুনীয়া গ্ৰেভি আহিছে মই পুনৰ 15 মিনিটৰ কাৰণে মই ঢাকন মাৰি দিম লৰাই হৈ গৈছে মোৰ এতিয়া 15 মিনিটৰ কাৰণে পুনৰ ঢাকনখন মাৰি দিছোঁ মই 15 মিনিটৰ পিছত পুনৰ ঢাকনখন খুলি মই ধনিয়া পাত কেইডালমান দি দিলোঁ মান ধনিয়া আমাৰ যিহেতু মাংসখিনি প্ৰায় সিজি গ'ল আলুও ভাগি গ'ল এটা খুব ধুনীয়া এটা গ্ৰেভি হৈ গৈছে আমাৰ মই ইমানটোতে ৰাখি দিম হৈ গ'ল মোৰ মাংস মই এতিয়া মাংসটো নমাই দিম মাংসটো নমাই দিম এতিয়া মাংস নমাই দিলোঁ এই দেখিছে মাংস হৈ গ'ল মোৰ এতিয়া মাংস কালাৰ দেখিছে এয়া হৈ গ'ল মই মাংস নমাই দিয়াৰ পিছত মোৰ মাংস কালাৰ দেখিছে নিশ্চয় খুব ধুনীয়া কালাৰ আহিছে মই এতিয়া বাঢ়ি ল'ম কেনেকুৱা হয় চাম এয়া দেখিছে আপোনালোকে খুব ধুনীয়া কালাৰ সৈতে আহিছে মোৰ মাংসটো বন্ধুসকল যদিহে মোৰ ৰেচিপিটো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ